অতি দুখৰ কথা NRPP যেটো 100 মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট এই পাৱাৰ প্ৰজেক্টৰ আসলতে আমি ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছো মাত্ৰ ইয়াৰ গাফিলতি আৰু ইয়াৰ যি দুৰ্নীতি হৈ আছে দুনিয়ম হৈ আছে তাৰ ওপৰত এটা তদন্ত হ'ব লাগে বুলি আসলতে ৰঘুমালাৰ দৰে তেজ উহি খোৱা এটা যেটো কোম্পানী ফেল এই ফেল নামৰ কোম্পানীটো আসলতে অসম চৰকাৰৰ যেটো এটা বিদ্যুৎ বিভাগৰ যেটো উদ্যোগ এটা যেটো প্ৰকল্প আছে এই প্ৰকল্পটো আসলতে ভেলে আসলতে এসিবিক আসলতে কন্ট্ৰোল কৰি আছে ইয়াত এই ভেলে আজি 8 মাহৰ আগতে এই কমাৰ্চিয়েল কমিছনে সিওডি কৰি থৈ যোৱা এটা উদ্যোগ আজি 8 মাহৰ পাছত এটা দুৰ্ঘটনাত পতিত হল অগ্নিকাণ্ড হল ইয়াৰ আগতো ইয়াৰ সাত খহি পৰিছে পেনেল বোৰ্ড জ্বলি গৈছে তাৰ পিছত আপোনাৰ ইয়াৰ যেটো টাৰবাইনৰ ৰটাৰ ইয়াত বেইন হৈছে গতিকে আমি এটা দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছো যে কৈ আছো যে ইয়াত এটা পুনৰ্নিৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে এই উদ্যোগটো কাৰণ এই উদ্যোগটো যিসকল কৰ্মচাৰী ইয়াত কাম কৰি আছে এই কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কোনো নিশ্চয়তা নাই কেতিয়া ইয়াত দুৰ্ঘটনা পতিত হয় আৰু ইয়াৰ পৰা এই ভৱিষ্যতে এই উদ্যোগটো আসলতে ইয়াত কিমান কাৰেণ্ট উৎপন্ন কৰিব পাৰিব আমি আসলতে আজি এটা প্ৰশ্নবোধক আমি উপস্থিত হৈছো প্ৰশ্নবোধকত গতিকে আমাৰ কথা হ'ল যে ইয়াত এটা পুনৰ্নিৰীক্ষণৰ ব্যৱস্থা হ'ব লাগে ইয়াত এনকুৱাৰী হ'ব লাগে এই আসলতে ইয়াত কোন দুখী আৰু হেতু সময় যেটো সময়ত আজি যোৱাকালি যেটো ইয়াত অগ্নিকাণ্ড হৈ গ'ল সেই অগ্নিকাণ্ডৰ সময়ত ইয়াত কন্ট্ৰোল ৰুমত ইঞ্জিনিয়াৰ পৰ্যন্ত যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলে কি গম পোৱা নাছিল নেকি ইয়াত কেনেকুৱা ধৰণৰ এটা প্ৰেছাৰত এই তেল ইয়াত পাছ হৈ আছে বা ক'ত হাই প্ৰেছাৰ হৈছে তেওঁলোকে তো এই সম্পূৰ্ণ কথা কন্ট্ৰোল ৰুমত বহি গম পাব লাগিছিল কিন্তু তেওঁলোকে এই সম্পূৰ্ণ কথা আসলে গাপ দিব খুজিছে তেওঁলোকে এতিয়ালৈকে ক'ব পৰা নাই যে কিমান পৰিমাণৰ ইয়াত লছ হৈছে আমি জনাত ইয়াত কোটি কোটি টকা লছ হৈছে কিন্তু এই আসলে এই লছ হোৱা পইচাখিনি আসলে কোনে ভুগিব আজি কোনে ভৰিব লাগিব আজি যেটো উদ্যোগ আসলে 12 চনতে কমপ্লিট হ'বলগীয়া আছিল কিন্তু আজি হৈ 22 চন হৈ গ'ল কিন্তু 22 চনত আজিলৈকে আসলে নিশ্চয়তা হোৱা নাই যে উদ্যোগটো কিমান পৰিমাণৰ কাৰেণ্ট উৎপন্ন কৰিব পাৰিব ইয়াত তেওঁলোকে কৈছে যে 100 মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট কিন্তু আসলে এই এনে ধৰণৰ ঘটনা যদি হৈ থাকে ইয়াত কৰ্মচাৰী বাদ দিয়ক ইয়াত আসলে কিমান কাৰেণ্ট উৎপন্ন হ'ব তাৰো কোনো নিশ্চয়তা নাই আৰু ইয়াত যেটো লোকচান হ'ব এই লোকচানৰ ক্ষতিপূৰণ কোনে ভুগিব লাগিব আৰু তাতকৈ পৰিত্ৰাৱৰ কথা লাজৰ কথা আজি 3 বছৰ আজি ছাত্ৰ সন্থাই 10 বছৰ আগতে এটা আমি ইয়াত দাবী জনাইছিলো যে ইয়াত এটা উদ্যোগ যেহেতু অসম চৰকাৰে এই উদ্যোগটো এখন ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰিব লাগে কিন্তু ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থাত আজি 3 বছৰ আগতে ফায়াৰ ব্ৰিগেড আহিলে কিন্তু সেই ফায়াৰ ব্ৰিগেডখন তাত সম্পূৰ্ণ তাৰ এন্দুৰে খায় তাত পৰিত্যক্ত অৱস্থাত পৰি আছিল আৰু যোৱাকালি যেতিয়া ইয়াত ঘটনাটো হ'ল সেই ঘটনাটো হোৱা সময়ত ফায়াৰ ব্ৰিগেডৰ তেল নাই ইয়াত এজন ড্ৰাইভাৰ নাই আৰু ফায়াৰ যিসকল কৰ্মচাৰী থাকিব লাগিছিল সেই ফায়াৰ কৰ্মচাৰীৰ অভাৱ গতিকে আমাৰ স্পষ্ট কথা হ'ল যে এই উদ্যোগটোত এখন ফায়াৰ ব্ৰিগেডৰ সম্পূৰ্ণ ব্যৱস্থা সম্পূৰ্ণ কৰ্মচাৰী পৰিপূৰ্ণ হৈ থকা এটা ব্যৱস্থা লাগে